সর্বপ্রথম আমার ফকিরাগ্রাম দোকানদার আৰু ৰাইজক অভিনন্দন জ্ঞাপন কৰিছোঁ। বৃহত্তৰ ফকিৰাগ্ৰাম মিউনিচিপালিটিৰ আণ্ডাৰত যিমানখিনি আমাৰ দোকানদাৰ আছে সিহঁতৰ অগ্ৰগতিৰ স্বাৰ্থত আমাৰ ইয়াত 21জনীয়া এটা কমিটি গঠন হ'ল। এই কমিটিখিনি মুখ্য পদত 9জন আমাৰ মানুহ আছে আৰু লগতে উপদেষ্টা আছে 10জন আৰু লগত 100ৰ ওপৰত আমাৰ দোকানী ভাই বন্ধুসকল আমাৰ কমিটিত যোগদান দিছে। মই এইটো কমিটিৰ দোকানদাৰৰ স্বাৰ্থত মই প্ৰেচিডেণ্টৰ পদ গ্ৰহণ কৰিছোঁ আৰু মোৰ ফালৰ পৰা এইটোৱে সৰ্বপ্ৰথম চেষ্টা থাকিব যে আমি দোকানদাৰসকলৰ স্বাৰ্থত উন্নতিৰ কাৰণে কি পদক্ষেপ ল'ব পাৰোঁ, এইটো পলিটিকেল নন পলিটিকেল যিটো আমাৰ পাব্লিক আৰু দোকানদাৰৰ কাৰণে ভাল হয় সেইটোৰ কাৰণে মই কাম কৰি আগবাঢ়ি থাকিম। এইটো মোৰ কমেণ্টছ থাকে। ধন্যবাদ। ফকিৰাগ্ৰামত এটা অলৰেডি মাৰ্চেণ্ট এছ'চিয়েশ্যন আছে, আকৌ আপোনালোকে এটা বেলেগকৈ মাৰ্চেণ্ট এছ'চিয়েশ্যন বনালে কিয় কাৰণ? যিহেতু মই আগতে ক'লোঁ ফকিৰাগ্ৰাম বৃহত্তৰ এটা জেগা, ইয়াতে 8টা ৱাৰ্ড আছে। এইটো আমাৰ দোকানদাৰসকলৰ অনুৰোধত মিটিং এটা হৈছিল আপোনাৰ এসপ্তাহ আগত। তাতে সিহঁতে অনুৰোধ কৰিছিল যে আমাক এটা কমিটি লাগে যিটো আমাক মানে সুচাৰুৰূপে আমাক আগবঢ়াব পাৰে, আমাৰ ফালে ডেভেলপ কৰিব লাগে। আগতো ডেভেলপ হৈ গৈছে আৰু ডেভেলপৰ প্ৰয়োজন। সেইটোৰ কাৰণেই এটা কমিটি নতুনকৈ আমাৰ ইয়াত গঠন হ'ল। আপোনালোকৰ কমিটিখনৰ নামখিনি আগতটোৱে থাকিব নে বেলেগ কিবা? নাই, কমিটি যিহেতু আগৰ পৰাই আমিতো আগৰ পৰাই কমিটিত আছোঁ, নাথাকা নহয়। এতিয়া যিটো কমিটি হৈছে চেম কমিটি, আমাৰতো কমিটি এইটোৱে, আগত যিটো আছিল এইটোৱে। আগৰ পৰা সাপ্তাহিক বন্ধ এটা চলি আছিল। আমি সেইটো বস্তুক এক্সটেনশ্যন কৰি মানে বাহাল ৰখাৰ কাৰণে আমি অগ্ৰগতি চেষ্টাত আছোঁ। আগন্তুক দিনত তেনেহ'লে সাপ্তাহিক বন্ধটো হ'ব বুলি ভাবে? আমাৰ পদক্ষেপ বন্ধ হ'ব বুলি আমি আশাবাদী, কিয় দোকানদাৰ ৰাইজে আমাক অনুৰোধ কৰিছে যে সাপ্তাহিক বন্ধ এটা লাগে। সেইটোৰ কাৰণে আমি এটা ডিক্লেৰেশ্যনটো আজি কৰা নাই, এটা আমাৰ কমিটিৰ ভিতৰত এটা মিটিং হ'ব। এই মিটিঙত সিদ্ধান্ত লৈ আমি এইটো ডিক্লেয়াৰ কৰি দিম। মাৰ্চেণ্ট এছ'চিয়েশ্যনত যিটো 9জনীয়া মেইন সদস্য আছে, প্ৰেচিডেণ্টৰ থাকিল অজয় কুমাৰ তিৱাৰী, ভাইচ প্ৰেচিডেণ্ট মইদুল ইছলাম, ৱৰ্কিং প্ৰেচিডেণ্ট প্ৰদীপ দেৱনাথ, জেনেৰেল ছেক্ৰেটাৰী তন্ময় চক্ৰৱৰ্তী, এছিষ্টেণ্ট ছেক্ৰেটাৰী শ্বাহজিদ কুৰেশ্বি, ট্ৰেজাৰাৰ হ'ল আমাৰ মনোৱাৰ হুছেইন আৰু আপোনাৰ এছিষ্টেণ্ট ট্ৰেজাৰাৰ সমৰেশ দাস, অৰ্গেনাইজিং ছেক্ৰেটাৰী ৰুহুল আমিন আৰু অৰ্গেনাইজিং ছেক্ৰেটাৰী আৰু এজন মেহবুল ইছলাম। আৰু ইয়াৰ লগতে আমাৰ টোটাল 21জনীয়া কমিটি আছে। তাতে 10জন আমাৰ উপদেষ্টাও আছে।